নমস্কাৰ। অসমৰ শিক্ষা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে এটা অতিকৈ ডাঙৰ খবৰ। আগন্তুক বৰ্ষৰ পৰা যি উচ্চতৰ মাধ্যমিক চূড়ান্ত বাৰ্ষিকৰ পৰীক্ষা হ'ব, তাৰ পৰাই বিশেষ পৰিৱৰ্তন আৰম্ভ হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈও কাউন্সিলে বিশেষ ব্যৱস্থা লৈছে। এই গোটেইখিনি কথাই ভিডিঅ'টো ডিছকাছ কৰিম, গতিকে আপোনালোকে কমপ্লিট ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অনুভৱ কমেণ্ট বক্সত যাতে শ্বেয়াৰ কৰে। প্ৰথম কথা, আমাৰ যি 4টা ষ্ট্ৰীম আছে, ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ, লগতে ভকেশ্যনেল, এই গোটেইকেইটা ষ্ট্ৰীমৰ ছাবজেক্টখিনিক 3টা মেইন গ্ৰুপত ভাগ কৰি লোৱা হৈছে। প্ৰথম গ্ৰুপত থাকিব যিখিনি ক'ৰ ছাবজেক্ট, ইংলিছ আৰু লেংগুৱেজ ছাবজেক্টবিলাক থাকিব। তাৰ পৰা যিকোনো 2টা ছাবজেক্ট ষ্টুডেণ্টে বাছি ল'ব লাগিব। ইংলিছ বা MIL এটা ল'লে, যদি কোনোবাই MIL লোৱা নাই অল্টাৰনেটিভ ইংলিছ ল'ব পাৰে। তাৰ পাছত অপশ্যনেল ছাবজেক্ট হিচাপে আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ যিমানবিলাক ছাবজেক্ট আছে গোটেইবিলাক বি গ্ৰুপত পাই যাব। তাৰ পৰা নিজৰ ইচ্ছা অনুসৰি বাছি ল'ব পাৰিব। ইয়াত কোনো ষ্ট্ৰীমৰ বাধা নাথাকিব। কোনোবাই ছায়েন্সৰ ছাবজেক্ট এটা লৈছে, বাকী কমাৰ্চৰ ছাবজেক্টটো ল'ব পাৰে, আৰ্টছৰ ছাবজেক্ট লয়, এইটো নিজৰ কথা, কোনো বাধা নাই, যিকোনো ছাবজেক্ট ল'ব পাৰিব। ডাঙৰ ইম্পৰ্টেণ্ট চেঞ্জ হ'ব এটা। আৰু যিসকলে কেৱল আৰ্টছৰ ছাবজেক্ট বাছি ল'ব, তেওঁলোকে গ্ৰুপ চিৰ পৰা স্কিলৰ ছাবজেক্ট থাকিব, তাৰ পৰা যিকোনো এটা মেণ্ডেটৰিলি বাছি ল'ব লাগিব। এইটো মেইন পইণ্ট আহি গ'ল। ইয়াৰ পিছত বৰ্তমানে যি 5টা ছাবজেক্টত পৰীক্ষা দিলেই হৈ যায় কেণ্ডিডেটে, আগন্তুক বৰ্ষৰ পৰা 6টা ছাবজেক্ট বাছি লোৱা, 6টাতেই পৰীক্ষাত বহিবই লাগিব। এইটো এটা মেণ্ডেটৰী। লগতে ইম্পৰ্টেণ্ট কথাটো হ'ল, ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, যেতিয়া চাকৰিৰ কথাটো আহি পৰে, কম্পিটিটিভ এক্সাম এটাত এপিয়াৰ হ'বলৈ নতুনকৈ প্ৰিপাৰেশ্যন কৰিবলগীয়া হয়, কাৰণ আইডিয়া নাথাকে বহুত ষ্টুডেণ্টৰ। যাতে তেনেকুৱা নহয়, সকলোৱে যাতে ইয়াৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰে, কাৰণ আমাৰ ADRE এতিয়া কণ্ডাক্ট কৰা হৈছে অসম চৰকাৰে। গতিকে এনেকুৱা এক্সামৰ বাবে ষ্টুডেণ্টক হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনৰ পৰাই যাতে প্ৰিপেয়াৰ কৰি লৈ যাব পাৰে, তাৰ বাবে উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকত জেনেৰেল ষ্টাডিজৰ পেপাৰ ইনক্লুড কৰা হ'ব বুলি ইতিমধ্যে কাউন্সিলৰ পৰা জানিব দিছে। মানে কেণ্ডিডেটে নিজৰ যি হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ লগতে কম্পিটিটিভ এক্সামৰ বাবেও প্ৰিপেয়াৰ হৈ যাব পাৰিব, আৰু সময় অনুসৰি এই কিতাপ চেঞ্জ হৈ থাকিব, মানে আপ টু ডেট কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। এটা ভাল কথা। এতিয়া এইখিনিতে কথাটো হ'ল যে কিছুমান ষ্টুডেণ্টে ক'ৰ ছাবজেক্ট 2টা লৈ ছায়েন্সৰ ছাবজেক্ট এটা লৈ ল'লে, ছাপ'জ বায়'লজি লৈছে অপশ্যনেল হিচাপে, লৈ আকৌ বাকীকেইটা ছাবজেক্ট আৰ্টছৰ ছাবজেক্ট লৈ ল'লে, তেতিয়াহ'লে কিন্তু ষ্টুডেণ্টজনক ছায়েন্স ষ্ট্ৰীমৰ বুলি ধৰা হ'ব। এতিয়া এই ক্ষেত্ৰত বহুতৰে বিভিন্ন মত থাকিব পাৰে। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। থেংক ইউ।